जासिगोन बिराद दामनो रोंबाय मोजां सिफुं दामनो रोंबाय नोङो दा दिनै बे आफादखौ नोङो ख्रिस्टि मोसानायखौ सिफुं दामना मोसानो हाबाय नों गोजोननाय गैया गैया आंजोंथ' गोजोनजोब्बाय बयबो गोजोनजोब्बाय नों सिफुं दामनानै बे माने आफादखौ मोसानाय आफादखौ नों मोसानो हाबाय जोंनि मोनसे आफादाव बिराद गोजोननाय मोनबाय जों नों मथथे खै बोसोरनिफ्राय दामामोन आं बेसेबां क्लासाव फरायनानै आं क्लास 8आव फरायनाय बेसेबां बोसोर जाबाय थेंक इउ 8आव फरायनाय दा नोङो मोजां दामबावनो हागोन ना आं गोजोनबाय नोंनि दासिमबो गोजोननाय मोनबाय माबा सिखायदों माहायबा सोरजोंबा गुरुजों हारजों सोलोंदोंमोन दे अरजाया दे जायखिजाया नों दामनो हाजोब्बाय दिनै नोंनि दामनायाव जों गोजोननाय मोनबाय बहुद गोजोननाय मोनबाय नोङो दिनै बे मोसाखावरि मोसानायखौ दैदेननो हाबाय ओमफ्राय खाम दामग्राया सोरमोन खाम दामग्राखौबो आं दे जाबाय दे अरजाला थेंक इउ অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি ইয়াত ৪৭তম গোলাঘাট অৰ্থাৎ কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সাহিত্য চৰা আৰু এটা অনুষ্ঠান আমি ইয়াত কৰিলোঁ আৰু এই সাহিত্য চৰা আজিৰ পৰা ১০ বছৰ আগতেই আৰম্ভ হৈছিলে সাহিত্য চৰাই আমি এই সাহিত্য চৰাৰ যোগেদি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত আনকি ভিতৰৰ ঠাইতো অঞ্চলতো সাহিত্য চৰাৰ মানুহৰ সাহিত্যৰ প্ৰতি এটা এৱাৰনেছ আমি আনিবলৈ চেষ্টা কৰিছোঁ নিজৰ ভাষা আৰু আৰু আমি দেখিছোঁ যে বিভিন্ন ঠাইত আমি য'তেই গৈছোঁ তাতেই তেওঁলোকৰ মাজৰ পৰা সেইটো আমাৰ আমি যলৈকে গৈছোঁ তাতেই আমি সঁহাৰি কৰিছোঁ আৰু এয়া আমাৰ এটা সাধাৰণ গাঁৱে ভূঞে লুকাই প্ৰেৰণাৰ কাৰণে আজি ইয়াত বৰঘাট তিনিআলি আৰু আমনি সাহিত্য সভাৰ যোগেদি এই বৃহৎ অঞ্চলৰ ৰাইজে ইয়াত আমি ইয়াত আমাৰ অনুষ্ঠান সফল হোৱা যেনে পাইছোঁ আৰু ইয়াৰ বাহিৰে তেওঁলোকৰ ইয়াত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আমি পালোঁ গ্ৰহণ কৰিলোঁ আৰু ইয়াত বিশেষকৈ 4জন সাহিত্য একাডেমী প্ৰাপক কবি